হেল্ল' ফ্ৰেণ্ডছ, কেনে খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু মই আছোঁ, লগত আছে সঞ্জয়। আৰু আমি এতিয়া যাব ওলাইছিলোঁ ঘৰৰ ফালে, তো হঠাৎ বৰষুণ আহি গ'ল। আৰু ইয়াৰ পিছফালে দেখিছে আপোনালোকে বৰষুণ আহি আছে। কেমেৰাত হয়তো বৰষুণৰ মানে স্পষ্টকৈ অহা নাই ফটোখিনি। তো যিয়ে নহওক, ইমান গৰম দি আছিল ৰাতিপুৱাৰ পৰা, আৰু এইকেইদিন বৰষুণ নাছিলোঁ। আজি বৰষুণ যাক দিছে, ভাল লাগিছে। এটা মানে ঠাণ্ডা পৰি গৈছে পৰিৱেশটো। সঞ্জয়, কি ক'বা? বৰষুণ যাক দিছে বহুত দিনৰ মূৰত। বহুত দিনৰ মূৰত লাগে বৰষুণ, আৰু আগতে আহিব লাগিছিল, কিন্তু এতিয়া আজি আহিলে বহুত দিনৰ মূৰত। তো গোলকীয় উত্তাপ বাঢ়ি গৈছে দিনক দিনে, গছ গছনি নোহোৱা হৈ গৈছে, আমি কাটি ধ্বংস কৰি আছোঁ। আৰু তাৰ মাজতে গছপুলি আমি এতিয়া ৰোপণ কৰিবও লাগিব। আৰু বিভিন্ন ধৰণৰ চৰকাৰেও এই ক্ষেত্ৰত পদক্ষেপ লৈছে। অমৃত বৃক্ষ আন্দোলনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থাসমূহেও এই ক্ষেত্ৰত গছপুলি ৰোপণৰ বাবে গুৰুত্ব প্ৰদান কৰিছে। আৰু কি ক'ম, মানে প্ৰকৃতি ঠিকে থাকিলে আমি ভালকৈ থাকিব পাৰিমতো, ভালকৈ বাচি থাকিব পাৰিম। আৰু প্ৰকৃতি যদি ঠিকে নাথাকে, তো আমাৰতো জীয়াই থকা অসম্ভৱ হ'ব। তো প্ৰকৃতিৰ ওপৰতে আমি নিৰ্ভৰশীল। তো প্ৰকৃতিক আমি মানি চলিব লাগিব, আৰু সেইমতে আমি আমাৰ কামবোৰ কৰি যাব লাগিব। যিয়ে নহওক, আমাৰ অফিচৰ চাৰিওফালৰ পৰিৱেশ ইয়াতে বৰষুণ দি আছে। আৰু এইখন আমাৰ অফিচৰ সুন্দৰ বাগিচা। তো বাগিচাত বৰ্তমান ফুল চুল নাই, ৰুব লাগিব। আৰু এইবিলাক আপোনাৰ এই তাত এইখন স্কুল মই দেখুৱাই দি আছোঁ আপোনালোকক। আপোনালোকে গেটটো দেখিছে অলপ ৰঙা ৰঙা। আমাৰ অফিচৰ কাষতে এইখন নতুনকৈ স্কুল হৈছে, নালন্দা পাব্লিক স্কুল। তো প্ৰাইভেট স্কুল হয় এইখন। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়ুৱাব পাৰিব। আচ্ছা, বৰষুণ যি দি আছে এতিয়া, বৰষুণৰ বতৰত তোমাৰ কেনে কথা গেলা মনত পৰে? বৰষুণ বতৰত খেলা ধূলা খেলিছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, ফুটবল খেলিছিলোঁ, এইবিলাক কথা মনত আছে। মানে বৰষুণত জিকি আমি এটা সৰুতে বৰষুণত জিকি আমি ক্ৰিকেট খেলিছিলোঁ, ফুটবল খেলিছিলোঁ। এতিয়াও খেলা ধূলাটো এতিয়া বাদ দিয়া হেনে হৈছে বাৰু বহুদিন। উপায় নাই, মানে আমেজ এটাই বেলেগে। বৰষুণ বতৰত আপুনি যদি ফুটবল খেলে ন, মানে জিকি গাৰ গৰমত, মানে কি ক'ম আৰু, খেলাটোহে জানে ইণ্টাৰেষ্টটো কেনেকুৱা। কিন্তু ৰিক্সো থাকে বৰষুণ বতৰত আপোনাৰ দৌৰাওঁতে, যধে মধে মানে দৌৰা যাব, আৰু ক'ৰবাত শ্লিপ খাই মানে গমেইটো পাইছে আৰু কি ক'ব বিচাৰিছোঁ। তো সাৱধানে খেলিব লাগিব আৰু উপায় নাই। কিন্তু এটা আমেজ বেলেগ আছে বৰষুণ বতৰত আপোনাৰ জিকি ফুটবল খেলাটো। এই বৰষুণ মানে দিছেও, যেতিয়া ঘৰত যাব ওলাইছোঁ, বাইকখনত মই উঠিছোঁ মাত্ৰ, এনেতে বৰষুণো দিছে। সন্মুখৰ পৰা বগা হৈ আহিছে তাৰমানে পৰিৱেশটো কেনেকুৱা। তাৰ পৰাই উপায় নাই, ৰৈ যাব লগা হ'ল। ষ্টেণ্ডত আছোঁ, ৰৈ আছোঁ, লগত আছে সঞ্জয়। ৰেইনকোটযোৰো আজি অনা নহ'ল, উপায় নাই আৰু কি কৰিব। এতিয়া ৰৈ আছোঁ। তো বৰষুণ যেতিয়া কমে তেতিয়াই ঘৰ যাব পাৰিম। এতিয়াতো আপোনাৰ 5:30 বাজি গৈছে। তো বৰষুণ কেতিয়া কমে ঠিক নাই আৰু। ৰিংগুদা ৰাতি 12 বাজিব এতিয়া আজি। কি ক'ব? বৰষুণ কমিলে আৰু এতিয়া ঘৰত আহি আছোঁ। দেখিছে আপোনালোকে ৰাস্তাত আন্ধাৰ হৈ আছে। আৰু ঘৰৰ ফালে দেখিছে ইয়াতে বৰষুণ নাই বাৰু, শুকান ৰাস্তা। কিন্তু অফিচৰ ফালে বৰষুণ দিছিল। তো যিয়ে নহওক, ঘৰ আহি আছোঁ, চাই থাকক ভিডিঅ'টো। তো গাইজ, ফাইনেলি আহি পালোঁ ঘৰ। আৰু ঘৰ আহি পাই অকণমান জিৰাইছোঁ ইয়াতে। তো ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। ধন্যবাদ।